ঘটিছে বোলে কেনেকৈ ঘটনা ঘটিছে এইটো ক'ব পাৰিম নেকি? আজি মানে মোটামুটি 12:30মান বজাত আমাৰ এটা ফোন আহিলে যে কালিয়নী নদী মানে 2 নং হিৰহিৰি গাঁৱৰ বেক চাইডে কালিয়নী নদীত এটা আনআইডেণ্টিফাইড ফিমেল ডেড বডি মানে নদীৰ পাৰত লাগি আছে। আপুনি জানামতে কি জাতিৰ হয়? এইটো ধৰিব নোৱাৰি কি জাতীয় হয়, মানে য'তদূৰ তাত কোৱা শুনিছোঁ মানুহবিলাকে তো বাগানীয়া হ'ব, আদিবাসী হ'ব, বয়স প্ৰায় 40 বছৰমান হ'ব। আৰু ইতিমধ্যে মই তাত গৈ ঘটনাস্থলীত গৈ মৃতদেহটো খুব কষ্ট কৰি উঠাইছোঁ। পানীৰ পৰা প্ৰায় 5 ফুটমান ওপৰলৈ উঠাব লগা হৈছে। জংঘল জেগা, বহুত দূৰ যাব লগা হৈছে। পানীৰ ওপৰৰ পৰা আৰু 2জন মানুহ মোক সহায় কৰিছে। আনি মৃতদেহটো ভাৰ বান্ধি আনিছোঁ আমি নিজে 2জন মানুহৰ সৈতে আনি 2 নং হিৰহিৰি গাঁৱতে ৰাখি মই অলৰেডি ঊৰ্ধ্বতম কৰ্তৃপক্ষক মই জনোৱাৰ পিছত মই আমাৰ SDO চিভিল বোকাজানত জনালোঁ। তেওঁ লগে লগে মানে মেজিষ্ট্ৰেট পঠাই দিছে, মেজিষ্ট্ৰেটে ইনকুৱেষ্ট হৈছে। তাৰপিছত 72 ঘণ্টাৰ কাৰণে আমি এতিয়া মৰগত ৰাখিম, পেয়াৰ দিয়া হ'ব কাইলৈ। আৰু মৃতদেহটো আজি মানে ৰাতি বহুত হোৱাত এতিয়া আনি মৃতদেহ মই থানাতে ৰাখিছোঁ। অহা কাইলৈ যাৱতীয় কৰণীয় কাৰ্যকলাপ পোষ্টমৰ্টেমৰ কাৰণে অহা কাইলৈ ডিফু মেডিকেল কলেজলৈ পঠাম। বাকী 72 ঘণ্টাৰ কাৰণে মৃতদেহটো তাতে ৰখা হ'ব। আৰু অল আছাম OC IC সকলোলৈ মেছেজ প্ৰেৰণ কৰা হৈছে ইতিমধ্যে। বৰ্তমান কাৰণেতো ছুচাইড হৈছে নে কোনোবা মাৰা? নাই তেনেকুৱা আমি একো দেখা নাই, তেনেকুৱা একো দেখা নাই। এইটো পোষ্টমৰ্টেমে ক'ব।